সকলোকে আৰু এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আবেলি মই শুই উঠি আপোনালোকক মোৰ ৰোৱা এডাল গছ দেখাবলৈ গৈ আছোঁ, তো ভিডিঅ'টো একেলৈ চাই থাকিব। তো এতিয়া মই ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আপোনালোকক এটা বস্তু দেখাবলৈ ওলাইছোঁ। এইখন গাইজ বাৰী দেখাইছে, ইয়াতে বহুতো তামোল আছে। এইখন আমাৰ খুৰাহঁতৰে হয়। আৰু এতিয়া ফাইনেলি মই বাৰীৰ পিছফালে আহি পালোঁ আৰু আহি আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ। এইবিলাক দেখা পাইছে গাইজ, বহুতো মূলাটো আমাৰ দেউতাই উঠিছে আৰু আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া ফাইনেলি পুৰা জংঘল হৈছে ন গাইজ, তো ফাইনেলি এতিয়া মই মোৰ ৰোৱা গছডাল বিচাৰি আছোঁ। তো এইখিনিতে আছিল, তো পিছৰে আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ বহুত বিচৰাৰ পিছত মই গছডাল পালোঁ। তো গাইজ এয়া দেখা পাইছে, ডাঙৰ হৈছে আৰু অলপ। তো এতিয়া ফাইনেলি গছডাল দেখুৱাই আপোনালোকক এতিয়া মই অকণমান ওলাই আহিলোঁ ঘৰৰ পৰা। ওলাই আহি আপোনালোকক এটা বস্তু দেখাবলৈ লৈ আহিলোঁ। আমাৰ ইয়াৰ ওচৰতে গাইজ এটা তাৰমানে ফিচিং কম্পিটিশ্যন হৈ আছে, তো মাছ ধৰা কম্পিটিশ্যন হৈ আছে। আৰু ইয়াতে বহুত জিলাৰ মানুহ অংশগ্ৰহণ কৰিছে আৰু বহুত দূৰৰ জিলাৰো মানুহ আহিছে। আৰু ইয়াতে ফাৰ্ষ্ট পুৰস্কাৰ আছে 4 লাখ টকা। যোনে আটাইতকৈ ডাঙৰ মাছ ধৰিব পাৰে তেওঁৱে পাব এই ফাৰ্ষ্ট পুৰস্কাৰ 4 লাখ টকা। তো এইটোৱে আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব